এসময়ত এজন দুখীয়া খৰিকটীয়া আছিল। তাৰ নাম কণপাই। সি হাবিৰ পৰা খৰি কাটি আনে আৰু সেই খৰি বজাৰত বেচে। খৰি বেচি সি যি অলপ পইচা পায় তাৰে সি পৰিয়ালটো পোহপাল দিয়ে। এদিনৰ কথা, খৰি কাটিবলৈ বুলি কণপায়ে কৰ্কৰা ভাত এমুঠি খাই হাবিলৈ গ'ল। নৈৰ কাষত থকা এজোপা গছত কুঠাৰ মাৰিবলৈ আৰম্ভ কৰিছেহে মাথোন, হঠাতে তাৰ হাতৰ পৰা কুঠাৰখন পিছলি গৈ নৈৰ পানীত পৰিল। নৈখন আছিল বৰ দ, পানীত নামিবলৈ তাৰ সাহস নহ'ল। কুঠাৰখন হেৰুৱাই খৰিকটীয়া বিপাঙত পৰিল। দুখতে সি ইনাই বিনাই কান্দিবলৈ ধৰিলে। দুখ মনেৰে সি ক'বলৈ ধৰিলে, কুঠাৰখনৰ জহতে কোনোমতে পেটে ভাতে খাই আছিলোঁ, এতিয়া সমূলি মৰিলোঁ। মোৰ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটি তেনেই আলাই আথানি হ'ব। নতুন কুঠাৰ কিনিবলৈ ফুটা কৰি এটাও নাই। কণপাইৰ বিননি জলদেৱতাই শুনিবলৈ পালে। জলদেৱতা পানীৰ পৰা ওলাই আহিল। হাতত এখন সোণৰ কুঠাৰ লৈ কণপাইক সুধিলে, এইখন তোমাৰ কুঠাৰ নে? সোণৰ কুঠাৰ দেখি কণপায়ে ক'লে, নহয় নহয় মোৰ দেউতা ঈশ্বৰ, মোৰ দৰে দুখীয়াই সোণৰ কুঠাৰ ক'ত পাম? কণপাইৰ কথা শুনি জলদেৱতাই পানীত বুৰ মাৰি ৰূপৰ কুঠাৰ এখন আনি ক'লে, এইখন চাগৈ তোমাৰ কুঠাৰ? কণপায়ে এইবাৰো ক'লে, এইখন মোৰ কুঠাৰ নহয়। জলদেৱতাই পানীত আকৌ বুৰ মাৰিলে। লোহাৰ কুঠাৰখন দেখুৱাই জলদেৱতাই সুধিলে, এইখন তোমাৰ কুঠাৰ হয়নে? এইখনেই মোৰ কুঠাৰ বুলি সি মূৰ দুপিয়ালে। খৰিকটীয়াজনৰ সাধুতা দেখি জলদেৱতাই বৰ ভাল পালে আৰু তাক তিনিওখন কুঠাৰ দি দিলে। খৰিকটীয়াই সোণৰ ৰূপৰ কুঠাৰ উপহাৰ পোৱাৰ কথাটো গাঁৱত সকলোৱে জানিলে। সেই গাঁৱতে মনভাই নামৰ এজন লোভীয়া কমাৰ আছিল। পিছদিনা মনভায়ে ঢল পোৱাতে কুঠাৰ এখন লৈ খৰি কাটিবলৈ গ'ল। নৈৰ পাৰৰ গছ এজোপাত দুঘাপমান মাৰি সি কুঠাৰখন পানীত পেলাই দিলে। তাৰ পাছত সি ইনাই বিনাই কান্দিবলৈ ধৰিলে। তাৰ বিননি শুনি সোণৰ কুঠাৰ লৈ জলদেৱতা পানীৰ পৰা ওলাই আহিল। সোণৰ কুঠাৰ দেখি মনভায়ে যেন আজুৰিহে আনিব। জলদেৱতাই নৌ সোধোতেই সি কৈ পেলালে, দেউতা ঈশ্বৰ, এইখনেই মোৰ কুঠাৰ, পপা ককাৰ দিনৰ সোণৰ কুঠাৰ। মনভাইৰ এনে কোকাত মিছা কথা শুনি জলদেৱতাৰ বৰ খং উঠিল। তেওঁ লগে লগে পানীত বুৰ মাৰিলে আৰু নোহোৱা হ'ল। ইফালে মনভাই গধূলি হোৱালৈকে নৈৰ পাৰতে পোন্দাপৰ দি বহি থাকিল। জলদেৱতাই দুনাই দেখা নিদিলে। তেতিয়া সি বুজিলে, বেছি লোভ কৰাৰ বাবে সি নিজৰ কুঠাৰখনো হেৰুৱাব লগা হ'ল।